আশা কৰিছোঁ ৰাইজে নিশ্চয় এইখন খেল উপভোগ কৰিবলৈ আহিব, কাৰণ আমি বছৰে এইখন খেল অনুষ্ঠিত কৰি আহিছোঁ। আজি 14টা বছৰ, 14তম মানে আজি 11 তাৰিখৰ পৰা এইখন খেল অনুষ্ঠিত হ'ব। গতিকে ৰাইজৰ আমি সকলো বাক্সাবাসী ৰাইজক মুছলপুৰ জিলা স্পৰ্টছ এছ'চিয়েশ্যনৰ হৈ সকলোকে মই আমন্ত্ৰণ জনাইছোঁ, যাতে সকলো এইটো খেল উপভোগ কৰাৰ কাৰণে আহিব। গোটেই 8খন মানে টীম অংশগ্ৰহণ কৰিব, যিসকলে ছুপাৰ লীগ ডিভিজন খেলিছিলে, ABC চেম্পিয়ন যিসকল আছে, তেখেতসকলে এই খেলত অংশগ্ৰহণ কৰিব। গতিকে খেলখন অতি ধুনীয়া হ'ব, চাবলগীয়া খেল হ'ব, মই সেইখিনি আশা কৰোঁ। এইটো 8দিনীয়া হ'ব, 11ৰ পৰা মানে 18 তাৰিখলৈকে অনুষ্ঠিত হ'ব। আৰু মাজত 17 তাৰিখত যিটো আমাৰ বন্ধ থাকিব, এই বন্ধ বুলি নহয়, সেইদিনাখন এটা প্ৰীতি মেচ অনুষ্ঠিত কৰা হ'ব। ভূটান ফৰেন কাণ্ট্ৰিৰ পৰা ইয়াত এটা টীম আহিব, আৰু আমাৰ যিসকল ভেটেৰান যিবিলাক ফুটবল প্লেয়াৰ আছে, ইয়াত এখন টীমৰ লগত এটা প্ৰীতি মেচ অনুষ্ঠিত কৰা হ'ব।